হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। তো মোৰ লগত এজন অন্ধ কণ্ঠশিল্পী আছে। তেখেতৰ মনৰ কথা জানিম। তেখেতে খুব ভাল গীত গায়। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। मोर घर देहर कालागुसी नाम आबू का सिद्दीक। हाय साहेब हुनु माया जान पोआदी परियार परत आबेली गधूली राति रे परत नामाज पढ़िबार जाओ राखिबा निज घरर बातरी नाय जेतियाय আহিব निज घरर बातरी आय भाई থাকিব চায়। এনেকৈ ইঘৰ সিঘৰ ঘূৰি দেউতাকৰ হাতত ধৰি এনেকৈ জীৱন যাপন কৰি আছে। এই হৈছে এওঁলোকৰ জীৱন। আবু বকৰ ছিদ্দিকৰ এইজন হৈছে দেউতাক। একদম খুব দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ হয়। আপোনালোকে যদি পাৰে সহায় কৰিব। আপোনাৰ নামটো? রহমান আলী। দেউতাৰ নাম ৰহমান আলী। ঘৰ নলবাৰী, দেহৰ কালাগুচি। ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে